হেল্ল' বন্ধুসকল, আজি 2025 চনৰ 31 অক্টোবৰ আৰু বহুত দিনৰ অপেক্ষাৰ অন্তত আমাৰ মৰমৰ জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিখনে মুক্তি লাভ কৰিলে। সেয়েহে দুই বন্ধুৰ সৈতে আহি চিনেমা গৃহত উপস্থিত হ'লোঁ আৰু আপোনালোকক ইয়াৰ অলপ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। চিনেমা গৃহত সোমাই জুবিনদাৰ ডাঙৰ ফটোখন দেখি মনটো বহুত আৱেগিক হৈ পৰিলে। জুবিনদা যে আমাৰ মাজত নাই সেইটো মনটোৱে কেতিয়াও মানি ল'বই নিবিচাৰে। কিন্তু কি হ'ব, কিছুমান মানুহৰ ভুলৰ বাবে আজি আমি আমাৰ হিয়া আমঠুজনক হেৰুৱাই পেলাব লগা হ'ল। কিন্তু দুখৰ বিষয় এয়াই যে আজিলৈ জুবিনদাৰ একো ন্যায় পোৱা নাই। ছিংগাপুৰত গৈ জুবিনদাৰ কি হ'ল কি নহ'ল আমি একোৱে আজিলৈ গম পোৱা নাই। কিন্তু মোৰ দৃঢ় বিশ্বাস জুবিনদাই এদিন ন্যায় পাবই। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। জয় জুবিনদা। এয়া মোৰ বন্ধুৱে কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰিলে। আহক এতিয়া আমি ছবিগৃহৰ ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰলৈ সোমাবলৈ লোৱা অৱস্থাতে দেখা পালোঁ জুবিনদাৰ এখন ধুনীয়া ফটো লগাই ৰাখিছে। বহুতে ভাল লাগিছে। আহক আমি ভিতৰৰ পৰিৱেশটো এবাৰ চাওঁ। সেয়া হ'ল ছবিগৃহৰ ভিতৰৰ অংশ। সকলোতে মানুহ ভৰ্তি হৈ আছে। ভৰ্তি মানে ক'বলৈ গ'লে আজি এসপ্তাহৰ আগতে সকলো টিকেট বুকিং হৈ গৈছিলে। কিন্তু মোৰ বন্ধুৱে কি কৰি কেনেকৈ কৰি নাজানো আমাৰ তিনিটাৰ কাৰণে টিকেট বুকিং কৰিলে। তাৰ কাৰণে মোৰ বন্ধুলৈ অশেষ ধন্যবাদ। আৰু ছবিখন আৰম্ভ হোৱাৰ আগতে এই মানুহগৰাকীয়ে আমাৰ সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালে যাতে কোনোৱে মোবাইল অথবা কেমেৰাত এই ছবিখন ক্লিক নকৰে। আৰু আমি সেই মৰ্মে অনুৰোধ ৰক্ষা কৰি কোনো মোবাইল নুলিয়াই জুবিনদাৰ ছবিখন উপভোগ কৰিলোঁ। জয় জুবিনদা। জয় জুবিনদা।